সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভালেই আছে আৰু আমাৰো ভালেই। আজি দেৱালী বজাৰ কৰিব ওলাইছোঁ, দেৱালী উপলক্ষে। বলকচোন আজি কি কিনো, কলৈ যাওঁ আপোনালোকক দেখুৱাইছোঁ। অ' মা, ওম নমঃ শিৱায়। আমি বজাৰৰ পৰা আহি পালোঁ। দেহা কি খাই আছা? বৰফি। আহি জাষ্ট পাইছোঁহে, মুখখন ধুইছোঁ, অকণমান মিঠাই আনিছিলোঁ, মিঠাই খালোঁ আৰু চাহ তাহ খোৱা নাই যেনিবা। এয়া মাংস এতিয়া বনাওঁ, এয়া ৰেডি কৰিছোঁ মছলা চছলা বনাবলৈ। আহি গেছ দিছোঁ আৰু বাকী বজাৰ এতিয়া নেদেখুৱাওঁ, কাইলৈ দেখুৱাম। মাংস মেইন নহয় জানো, মাংস এতিয়া বনাওঁ খাবলৈ, কাইলৈ দেখুৱাই আছোঁ। কালি ভিডিঅ' কৰা নহ'লে, বজাৰত মানুহ ধেৰ আছিলে, সেই গতিকে অলপ প্ৰব্লেম হ'ল কৰিবলৈ। আৰু কি ল'লোঁ সেয়াকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। বলকচোন দেখুৱাই আছোঁ। দেৱালী বুলি লৈছোঁ, ঠাণ্ডা দিন আহিছে যিহেতু। এইটো লৈছোঁ দেৱালী বুলি চুৱেটাৰ। কেনেকুৱা লাগিছে বাৰু? ক'বচোন কেনেকুৱা লাগিছে। পিন্ধি দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা লাগিছে বাৰু। মানে ধুনীয়া লাগিছে দেখিবলৈ। অ' বেয়া লাগিছে। অঁ বৰ তেনেকৈ বেয়া বাদ দিছে। এনে কেনেকুৱা লাগিছে বাৰু, পিন্ধি দেখুৱাইছোঁ আপোনালোকক। ক'ব দেই কমেণ্টত যদি চাইছে। দাম হৈছে কিমান আছিলে, 1180 টকা। আকৌ এতিয়া ছেকেণ্ডৰটো হ'ল এইটো এটা লৈছোঁ। কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? এতিয়া ঠাণ্ডা দিন আহিছে যিহেতু এতিয়া এয়াই ল'লোঁ। এইটো দাম কিমান আছিল জানো, এইটো দাম এইখনত নাই, এইখনত এইটো 500 মান লৈছিলে। এইটো 500 লৈছে, 500। এইটো হাইনেক হয়, মিষ্টাৰৰ হয় হাইনেক। এয়া ল'ৰাৰ হাইনেক পেণ্ট। ঠাণ্ডা দিন যিহেতু চব হাইনেক, ঠাণ্ডা দিনৰ কাপোৰে লোৱাইছে, হাইনেক পেণ্ট ল'ৰাৰ। আৰু এইটো মোৰ গৰম পেণ্ট। আৰু এতিয়া চবতকৈ অলপ দুখৰ কথা হ'ল মোৰ কাৰণে বাৰু, এইখন কালি কম্বল ল'লোঁ। কালাৰটো তাত ভাল লাগিছিলে, ঘৰত আহি পচন্দ নলগা হ'ল নহয়। এতিয়া আকৌ ঘূৰাই দিবলৈকো এতিয়া সদায় বাহিৰলৈ যাবলৈ নোৱাৰি, সেইকাৰণে এইখনেই ল'লোঁ। মানে এইখনে ল'ব লাগিব আৰু। এইখনত লৈছে 2200 লৈছে, এইখনত পূৰাপূৰি 2200। এই গ্ৰীণ এইটো কালাৰ ভাল লাগিছে, কিন্তু এইবিলাক ভিতৰৰখিনি মই মানে এইখিনি মানে তাত দেখা নাছিলোঁ। মানে মানুহজনে চাই আছিলে, কিন্তু মই বেলেগ কাপোৰ চাই আছিলোঁ যিহেতু এই ভিতৰখিনি চাই থকা নহ'লে, মানে মই নেদেখিলোঁ, এইখিনিহে দেখা হ'ল।
হ'লেও বহুত গৰম আছে, আছে। দামটো চাই ভালেই বাৰু, কিন্তু অলপ কালাৰটো মানে অকণমান মনটো নহয় আৰু। দেহা উই এইফালে চা, কম্বলৰ তলত বহিছাহে, এখন কম্বল তেনেকৈ বেয়া কৰিলা বহি বহি। তাৰপিছত এতিয়া আপোনালোকক দেখুৱাম এয়া মানে সপ্তাহত কি বজাৰ কৰি, মানে সপ্তাহটোৰ কাৰণে কি বজাৰ কৰিছোঁ আপোনালোককো দেখুৱাম। কালি কিছুমান গেলামালৰ বজাৰ কৰিলোঁ, যাব এসপ্তাহ দুসপ্তাহমান এয়াই নাযায় বাৰু, এইখিনি কিনিব লাগিব কিছুমান বস্তু। এয়া দালি কিনিলোঁ, এয়া পাপৰ, এয়া মেগী পেকেট, ক'ত কি আছে ধৰিব পৰা নাই। এয়া পাপৰ, এয়া পাপৰ, এইবিলাক, এইটো হ'ল ৰাজমাহ, এইটো হ'ল চাউল, খীৰ বনোৱা চাউল, এইটো বহুত ভাল হয়। ইয়াত পায়, আমাৰ তাত জানো পায় নাপায়। হা অঁ এয়া পায় বনোৱা চাউল, দিম যে হা, বনাব লাগিব। এয়া হ'ল ইলাচি আৰু এটা পেকেট আছিলে, জানো ক'ত গ'ল। ডিমীয়া পাঁচফোৰণ, এই যে জালুকৰ পেকেট আছে, কালি দেউতাই কেণ্টিনৰ পৰাও আনিছে, বজাৰৰ পৰাও আনিছে, ঘৰতো আছে। কি যে হ'ব, গোটেই জালুকময়ে হ'ল। এয়া নাৰিকল হয় পায়সত দিবলৈ, পাৰি আৰু মছলাবিলাক, বিস্কুট কালি লওঁতে দেখাব নোৱাৰিলোঁ কাৰণে এতিয়া দেখুৱাইছোঁ আপোনালোকৰ সপ্তাহটোত কি আমাক লাগে। মানে এয়া পাস্তা, চেৱৈ, মেগী, এইটো কি হয় জানো, বেচন আছিলে, চাউল, জিৰা, এয়া মাটি দালি, এইবিলাক দালি মছলা, এয়া বুট, এনেকুৱা দুটা আহিলে নেকি, এইটো মছলা, আৰু এয়া কি ৰেড চিলি পাউডাৰ কালিও আনিছিলে নেকি বাৰু, আমাকে অনা হ'ল। এইটো হ'ল আচাৰ, বহুত ধুনীয়া টেষ্টি হয়, কালি খাইছিলোঁ বাৰু, বহুত ভাল লাগে এইটো খাই। কালি প্ৰথম আনিছোঁ, এইটো দেহা জলপান, এয়া মছলা, চব্জি মছলা, এয়া মটৰ, আৰু চুজি, এইটো কি ময়দা, এইটো ঘিউ নানিলে নেকি বাৰু, হৰি এইটো হেৰি হয়, মোৰ ঘিউটোহে আনিলোঁ নহয়। এতিয়া নতুন কাপোৰ পিন্ধি লৈ আমি ভাত খাবলৈ যাওঁ। কি পৰিলে, এইটো পানী বটল, আজি ভাতৰ নিমন্ত্ৰণ আছে, সেই গতিকে ভাত খাবলৈ ওলাইছোঁ এতিয়া, আপোনালোকক দেখুৱাইছোঁ। এটা লাইট জ্বলাই দিছোঁ, থাকক বাহিৰতো থাকক দিয়া, বাই বাই লাইট। নিয়ৰ পৰিছে ন, কি খাই আছা তুমি, এইটো কি কয়, পেৰা, পেৰা ডিজাইনটো বেলেগ ন, আমাৰ তাৰ নিচিনা নহয়, ফুল লগা। অঁ তোমাৰ চাহো বেলেগকৈ দিছা, কি হৈ গ'ল, এবাৰতে ভৰাই দিলা। দেহা বৰি মালিচ কৰিছা, তুমি ভৰি পেলাই দিয়া, দেহা ভৰি পেলাই দিয়া। ই মালিচ নকৰ, ই মালিচ দিব নিদিয়ে। জপিয়াই আছে, চালাদ
মানুহ চাই ঘৰ পাই গ'লা